হাই হেল্ল' নমস্কাৰ, মোৰ আন এটি ব্লগলৈ স্বাগতম। এইবাৰ গণেশ চতুৰ্থী আৰু বিশ্বকৰ্মা পূজা একেলগে পৰিছে। সেইটো কাৰণে বিশ্বকৰ্মা পূজা আগদিনাখন আছিলে, তাৰে সৰু ক্লিপ এটা আপোনালোকৰ আগত আগবঢ়াইছোঁ। এয়া মই বিশ্বকৰ্মা পূজা কৰি আছোঁ। বিশ্বকৰ্মা বাবাই যেন সকলোকে আশীৰ্বাদ কৰে, সকলো ৰাইজে ভালে থাকে, ময়ো ভালে থাকোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, আৰু আৰম্ভ কৰিছোঁ ভিডিঅ' দিবলৈ। মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া বিশ্বকৰ্মা পূজা কেনেকৈ কৰিছোঁ তাৰে অকণমান ক্লিক দেখুৱাই দিলোঁ আপোনালোকক। এতিয়া মই আজি গণেশ চতুৰ্দশী, তাৰ কাৰণে গুৱাহাটী গণেশ মন্দিৰৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাম। গণেশ মন্দিৰৰ পৰিৱেশ কেনেকুৱা হৈছে, কি কথা অকণমান দেখুৱাম, আৰু সৰু ভিডিঅ' এটা আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গণেশ মন্দিৰৰ বাহিৰৰ পৰিৱেশ, চাকি ধূপ এনেকৈ লৈ লৈছোঁ। ইয়াতে অকণমান বৰষুণ দি আছিলে ৰাতিপুৱাই, ইমান ৰাতিপুৱাই গৈছোঁ, তাৰপিছতো এনেকুৱা লাইন নহয়, ৰখি 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 লাইন হৈ লাষ্টত সোমালোঁ কিবাকৈ। ভিতৰৰ পৰিৱেশ অকণমান দেখুৱাই দিছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই অকণমান পূজা অৰ্চনা কৰোঁ, গতিকে বাহিৰৰ পৰিৱেশ অকণমান দেখুৱাম, আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। ফাইনেলি গণেশ বাবাৰ দৰ্শন হৈ গ'ল। এনেকুৱা ভিৰ কি ক'ম আৰু আপোনালোকৰ। এই ৰাতিপুৱাই বাহিৰৰ পৰিৱেশ অকণমান দেখুৱাই দিছোঁ। বাহিৰৰ পৰিৱেশ ধুনীয়া সজাইছে, ভাল লাগিছে পৰিৱেশটো, ইমান ধুনীয়াকৈ সজাইছে নহয়। এইবাৰ চাকি বন্তি জ্বলাব দিছে, এইটো বাৰত দেখুৱাই আছোঁ ৰ'ব। সিপিনে ৰাস্তাটোৰ সেইটো চাইডত চাকি বন্তি জ্বলাব দিছে, এইটো চাইডে দেখিছেনে? সেই মণ্ডপটোত চাকি বন্তি জ্বলাব দিছে। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। থেংক ইউ ৱাচিং মি।